মহামানৱ মহাত্মা গান্ধীৰ 150 বছৰীয়া জন্মজয়ন্তী উপলক্ষে এই বছৰটো জোৰা আমাৰ কাৰ্যসূচী চলিব। এই কাৰ্যসূচীৰ অন্তৰ্গত গান্ধী সংকল্প যাত্ৰা, এইটো আমাৰ বছৰটো চলিব। কিন্তু তাৰ মাজত আমি এই মাহটো আমি পদযাত্ৰা কৰিম। পদযাত্ৰা আমি ওদালগুৰি ডিষ্ট্ৰিক্টৰ ওদালগুৰি জিলা মানে বিজেপি ভাৰতীয় জনতা পাৰ্টিৰ পানেৰী সমষ্টিৰ মোক মানে তত্ত্বাৱধায়ক হিচাপে দিছে এই কাৰ্যসূচীটো। এই কাৰ্যসূচী আমি আজি ডিমাকুচি মণ্ডলৰ সহযোগত মানে এই কাৰ্যসূচীটো প্ৰস্তুতি পৰ্ব আমি কেনেকৈ এই কাৰ্যসূচীটো ৰূপায়ণ কৰিম তাৰ কাৰণে আমি এই সভাখন আজি ইয়াতে অনুষ্ঠিত কৰা হৈছে। এই সভাৰ জৰিয়তে আমি গোটেই কাৰ্যসূচীটো মানে এখন মানে লিষ্ট তৈয়াৰ কৰিছোঁ। এই মানে লিষ্ট মতে আমি ক'ত কেতিয়া মিটিং কৰিম, কিমানখিনি জেগা মানে পদযাত্ৰা কৰি আহি ক'ত মানে হেৰি কৰিম আৰু কোন গাঁৱৰ মাজেৰে যাম, গোটেই বস্তুটো ইয়াতে আমি আজি মানে সঠিকভাৱে ৰূপায়ণ কৰাৰ কাৰণে আলোচনা কৰিছোঁ। এইটো যিটো আপোনালোকে গান্ধী জয়ন্তীৰ যিটো সংকল্প যাত্ৰা পদযাত্ৰা, সেই পদযাত্ৰাত আমাৰ দেখা গৈছোঁ মঙলদৈ সমষ্টি আমাৰ পানেৰী সমষ্টিখন, ইয়াত আপোনালোকৰ যিটো সাংসদ তেওঁ অংশগ্ৰহণ কৰিবনে? ইতিমধ্যে যোৱা 1 তাৰিখৰ মিটিঙত আৰু যোৱা 14 তাৰিখৰ এখন মানে আলোচনা হৈছিল। সেই মৰ্মে আমাক মানে সাংসদ মহোদয়ে কৈছে যে প্ৰত্যেকটা সমষ্টিত মই এই কাৰ্যসূচীত যোগদান কৰিম। সেয়েহে আমি মাজতে 2-3 দিন মাজত গেপ থাকিব, কাৰণ এই তেখেত মানে দিল্লীলৈ যাব, দিল্লীত তেখেতৰ কিবা মানে বিশেষ সকাম আছে। গতিকে এই 2-3 দিন মানে সময় আমি বাদ দিছোঁ, দি আৰু নেক্সট আমি কৰিছোঁ। গতিকে মোৰ বোধেৰে সাংসদ মহোদয় উপস্থিত থাকিব আৰু মানে 100%কৈ থাকিব বুলি তেখেতে আমাক মানে কথা দিছে। এইটো সংকল্প যাত্ৰাক লৈ আপুনি সমূহ পানেৰী সমষ্টি আৰু অসমবাসী বা ভাৰতবাসী আপুনি কি বুলি মেছেজ দিব বিচাৰিছে? মই এইটোৱে ক'ব বিচাৰিছোঁ, মহামানৱ মহাত্মা গান্ধীৰ যি আদৰ্শ, যি নীতি, সেইটো যাতে বিশ্বত বিয়পি পৰে আৰু আমাৰ যিবোৰ ৰাইজৰ আছে, অসমীয়া ৰাইজৰ বা ভাৰতীয় ৰাইজৰ যিখিনি মানে মানুহৰ ঘৰে ঘৰে যাতে যিবিলাক উঠি অহা প্ৰজন্ম আছে তেওঁলোকে মহামানৱ মহাত্মা গান্ধীৰ আদৰ্শ, নীতি, তেখেতৰ গোটেই বস্তুবিলাক যাতে তেওঁলোকে ভালকৈ গ্ৰহণ কৰে, সেইটোৱে মই কামনা কৰিছোঁ। পানেৰী সমষ্টিৰ অন্তৰ্গত গোটেই মণ্ডল বা বিষয়ববীয়া বা সমূহ ৰাইজক আপুনি কি বুলি সম্বোধন কৰিব এই সংকল্প যাত্ৰাত অংশগ্ৰহণৰ বাবে? মই পানেৰী সমষ্টিৰ সকলো ৰাইজক গান্ধী সংকল্প যাত্ৰাত অংশগ্ৰহণৰ বাবে অনুৰোধ জনাইছোঁ, যাতে তেওঁলোকে এই গান্ধী সম্পৰ্কীয় গোটেই কথা বতৰাখিনি যাতে আমাৰ অনুযোগবোৰে মানে গম পায় আৰু মানে শিক্ষা লয়। ইয়াতে আপোনালোকৰ যিটো সংকল্প যাত্ৰা হ'ব, এইটো আপোনালোকৰ দিন ধাৰ্য কৰা হৈছে? আমাৰ দিন ধাৰ্য কৰা হৈছে, আমাৰ 30 অক্টোবৰ লোৱা হৈছে। আমি একচুৱেলি আপোনাৰ 29 অক্টোবৰ লৈছিলোঁ, কিন্তু আমাৰ ইয়াত এই পানেৰী সমষ্টিত আমাৰ নেপালী ভাইসকল বেছি আছে কাৰণে তেওঁলোকৰ ভাই ভোটাৰ দিন সিদিনা 29 তাৰিখ। গতিকে 29 তাৰিখৰ পৰিৱৰ্তে আমি 29 তাৰিখটো কলাগাঁও সমষ্টিক দি দিলোঁ আৰু তেখেতসকলৰ 30 তাৰিখটো আমি ইয়াতে পানেৰীত লৈছোঁ। কোনটো প্লেছৰ পৰা আপোনালোকে ষ্টাৰ্ট কৰিব? আমাৰ আৰম্ভণি হ'ব গৰুৱাজাৰ চকৰ পৰা, তাৰ পৰা অন্তিমটো হ'ব টংলা। গৰুৱাজাৰ চকৰ পৰা আমি এনেকৈ নালাপাৰা হৈ, ৰাজাঘৰ হৈ, শুক্লাই হৈ, এনেকৈ ভেৰগাঁও হৈ, খাগৰাবাৰী ভেৰগাঁও হৈ এনেকৈ ওলাই গৈ আমি পুৰণি টংলাত দিম, পুৰণি টংলাৰ পৰা টংলা। থেংক ইউ।